Hello friends. আজি আকৌ এটা নতুন ভিডিঅ' সৈতে মই ৰাজে আপোনালোকক আছামিজ টেক এণ্ড আৰ্ন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এপ্লগ পেটাৰ্ণৰ ওপৰত এটা ভিডিঅ' বনাই আপোনালোকক দেখুৱাম যে এপ্লগ পেটাৰ্ণ থকাৰ পিছতো আমি কেনেদৰে হোৱাটছআপ বা ফেচবুক আমি দেখিব পাৰোঁ বা চাব পাৰোঁ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক মই ইজি প্ৰচেছ এটা দেখুৱাম। আপোনালোকক ফাৰ্ষ্ট মই দেখাই লৈছোঁ। ইয়াত ফোন দেখিছে, ফোনতে মই এপ্লগৰ পেটাৰ্ণটো মই দি থৈছোঁ, কাৰণ আপোনালোকক দেখাবলৈ দিছোঁ। ধৰি লওক মই এই পেটাৰ্ণটো কি নাজানো, কিন্তু মই ভিতৰত কি আছে মই সেইটো চাব বিচাৰোঁ। তেনেহ'লে আপোনালোকে যাব লাগিব ছেটিংছত। ফাৰ্ষ্টে ছেটিংছত যোৱাৰ পিছত আপোনালোকে চিধা যাব লাগিব এপছত যোৱাৰ পিছত আপোনালোকে বিচাৰিব লাগিব ইয়াত এপ্লগ কোনটো। এপ্লগ এইটো দেখিছে। এপ্লগত যোৱাৰ পিছত আপোনালোকে কি কৰিব পাৰে, ইয়াত ইজি প্ৰচেছ, ইয়াত একো কৰিব নালাগে। জাষ্ট আপোনালোকে ফাৰ্ষ্ট ষ্টপটো ক্লিক কৰি দিয়ক। ফাৰ্ষ্ট ষ্টপ ক্লিক কৰাৰ পিছত ফাৰ্ষ্ট ষ্টপ হৈ গ'ল। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকক মই দেখাই আছোঁ। আপোনালোকক মই দেখাম এতিয়া। ফোনত যাওক আৰু চাওক, দেখিছে? তো আপোনালোকে এইটো এটা ইজি প্ৰচেছ, আপোনালোকে ধুনীয়াকৈ কৰিব পাৰে কোনো গম নোপোৱাকৈ। চ' ভিডিঅ' ইমানেই। আৰু কেইটামান প্ৰচেছ আছে, মই সেইকেইটা প্ৰচেছ পিছত বাৰু আপোনালোকক কেতিয়াবা ক'ম। তো এইটোৱে আপোনালোকে সহজ পদ্ধতি দিছোঁ। হয়তো ইয়াতকৈ আৰু বেলেগ প্ৰচেছ আপোনালোকক নালাগে। চ' ভিডিঅ' ইমানেই। ভিডিঅ'টো যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ। বাই বাই, টাটা।